নমস্কাৰ, বহুত দিনৰ পিছত এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা। তাৰ বাবে এয়া খুৰীহঁতে বৌহঁতে পিঠাগুড়ি চালি আছে। ফল মূল যিবিলাক ধৰ ফল মূল দিওঁ আমি সেইবোৰ চালি আছে। তুমি কি খাই আছা? ডালিম ডালিম উঠা উঠা। আৰু এইফালে পূজাৰ বাবে বনোৱা ভোগখিনিও বনোৱা হ'ব এতিয়া। কিবা কৰে পুৰোহিতে পূজা পাতি আছে আৰু পূজাখিনি পতা হোৱাৰ পিছত ঘৰৰ সকলো মানুহে আমি পূজাত বহিব লাগিব। ঘৰৰ গোটেইকেইজন মানুহে আমি এতিয়া পূজাত বহিছোঁ আৰু এইটো ঘৰ যিহেতু নতুনকৈ বনাইছে সেইবাবে ইয়াতে পূজা কৰা গৈছে। বহুতখিনি ভিডিঅ' কৰা হোৱা নাই যিহেতু ঘৰৰ মানুহ ব্যস্ত হৈ থকা যায়। যিখিনি ভিডিঅ' কৰি থৈছিলে সেইখিনিকে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদি ভাল লাগে লাইক কৰি দিব।